तू यार क्या मन जा क्या आप तो सब बहुत ओलाई गई अपना हाँ ओ दौड़बा हाथ बिरियो खावा एदाल बिरि खाई दुखासुन औ एदाल बिरि खाई दुखासुन ओ भाई ओइ ओइ दौड़िब আহিলে আর কি বিড়ি খাই থাকা ভাই আমার দৌড়িব হাবিলে আর এই বিড়ি দেরি থেকে এইটু তিতা বেড়া আইছে দৌড়িব আইছে বিড়ি খাই আছে এইটু হেল্ল' এভৰিৱান কিলো দৌড়িব আহিছো এইফালে ল'ৰাবিলাক দৌৰি আছে আমাৰ মানে কামৰূপৰ ৰুলাৰৰখিনি মানে কি হয় আমাৰ মাথা কাটা দৌৰিব দিয়ে মাথা কাটা দৌৰিব দিলে মানে পিছটো মানে 200 মিটাৰৰ হয় 200 মিটাৰ হ'লে এনেকা আমাৰ ফিল্ডখনত এটা ৰাউণ্ড হয় সেইকাৰণে আমি এনেকা এটা ৰাউণ্ড বনাই লৈছোঁ 200 মিটাৰ জুবিলে নেকি লগি আছে এনেকৈ এটা ৰাউণ্ড বনাই লৈছোঁ মানে 200 মিটাৰত প্ৰেক্টিছ কৰিলে ভাল হয় আৰু মানে টাইমটো বেছিকৈ মেনেজ কৰিব পৰা যায় 400 মিটাৰতো দৌৰিব পাৰি কিন্তু 400 মিটাৰত ষোল্লপাক মাৰিব নালাগে মানে কমকৈ মাৰিব লাগে কিন্তু 200 মিটাৰত আমি মাথা কাটাত ষোল্লপাক মাৰিব লাগে ষোল্লপাক মাৰিলে আমাৰ বহুত টাইম যায় সেইকাৰণে আমি 200 মিটাৰত এনেকৈ এটা ট্ৰেক বনাই দিছোঁ মোজা জুখি পেলাই এনেকৈ ল'ৰাবিলাক দৌৰি আছে এনেকৈ দৌৰিলে মানে বহুত ভাগৰো লাগে এনেকৈ দৌৰি আছোঁ আৰু আপোনালোকে কোন জেগাৰ পৰা মোৰ ভিডিঅ' চাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু কোনে কিমান সময়ত এই আপোনাৰ মানে 32 মিটাৰটো কমপ্লিট কৰি আছে জনাবলৈ নাপাহৰিব আমাৰ ল'ৰাবিলাক দৌৰি আছে হিৰক ভাইটি দৌৰা বাকী আৰু আফলে আছে কেইটামান মানে দৌৰিব অহা নাই তাতে এনেই আহিছি দুখাই আছোঁ কিয়া না তোৰা হা কালি দেৱালীত কিবা কৰিছা নেকি ৰাতি হা খাইছা নেকি কেইটা খাইছা হাম্বা খাইছা এইটো আমাৰ লং জাম্প পিচটো ইফালে পুৰা ৰান আপখিনি ইফালে এনেকৈ দৌৰে ইডাল হৈছে আমাৰ 16.5 এক্সিলেণ্ট মই বৰ্তমান ইমানলৈকে আহিব পৰা আহিছোঁ কিবা কৰি তুই আর কেমন যা क्या आप तो सब बहुत ओलाई गई अपना हाँ ओ दौड़बा हाथ बिरियो खावा एदाल बिरि खाई दुखासुन औ एदाल बिरि खाई दुखासुन ओ भाई ओइ दौड़िब আহিলে আর কি বিড়ি খাই থাকা ভাই আমার দৌড়িব হাবিলে আর এই বিড়ি দেরি থেকে এইটু তিতা বেড়া আইছে দৌড়িব আইছে বিড়ি খাই আছে এইটু দৌৰা এইটো কৰিলে মানে লং জাম্পটো ইম্প্ৰুভ হয় অলপ দৌৰিলোঁ গাইজ ভাগৰ লাগিল বহুত 32 মিটাৰ দৌৰি আছোঁ মোটামুটি 12 মিনিট 25 ছেকেণ্ড 20 ছেকেণ্ড এনেকুৱা লৈ আছে আপোনালোকৰ কিমান লৈ আছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদিহে চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে মনৰ আশা পূৰণ হওক সকলোৱে মানে পুলিচত চাকৰি পাওক তাৰে কাৰণতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ